আৰু মোক এইটো বহুতে সুধি থাকে মানে লেয়াৰ কুকুৰা মতা নোহোৱাকৈ কণী কেনেকৈ পাৰে। তো মতা নহ'লেও আপোনাৰ কণী পাৰিব, যি হ'লেও সোণালী হ'লেও পাৰিব, লোকেল হ'লেও পাৰিব। আৰু বহুতে ভাবে মানে এইটো কিবা দৰৱ দিছে নেকি বুলি। তো আৰু এইখিনি এতিয়া আজিৰ কণী হয়, এতিয়া 11টামান বাজিলে আৰু। তো এতিয়া গঁৰাললৈ যাওঁ আৰু মোৰ ট্ৰেবিলাক শেষ হ'ল, তো ট্ৰেবিলাকো আনিব লাগিব। তো সেইটো কাৰণে আজি বাস্কেটটোতে থৈছোঁ। তো এতিয়া যাওঁ, গঁৰালত লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব সেইফালে। হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ক'ম মোৰ ফাৰ্মত থকা কুকুৰাখিনিৰ ওপৰত। তো এইটো ক্ৰিবিড হয়, তো সেইবিলাকৰ ওপৰতে ক'ম। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, তো মোৰ গা ভাল নাছিলে। এতিয়া ডক্টৰক দেখাই মেলি দৰৱ পাতি খাই এতিয়া ভাল হ'ল। তেন্তে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ভিডিঅ'টো একদম শেষলৈ চাব, স্কিপ নকৰাকৈ। আৰু মোৰ ফাৰ্মত মই যোনটো কুকুৰা পুহি আছোঁ, সেই কুকুৰাটোৰ নাম হ'ল RR লেয়াৰ। তো ৰ'ড আইচলেণ্ড ৰেড হয়। তো এই কুকুৰাটো আপোনাৰ লোকেলতকৈ বহুত বেছি কণী পাৰে। তো এইটো 200ৰ পৰা আপোনাৰ 280লৈকে কণী পাৰে। তো এইটো আপোনাৰ খোৱাটোৰ ওপৰত কথা। তো এতিয়া মই কিমানখিনি ল'ব পাৰোঁ, তো সেইটো মই একদম যেতিয়া কুকুৰা বেচিম তেতিয়া ক'ব পাৰিম। এতিয়াতো হোৱা নাই সময়। আৰু মোক এইটো বহুতে সুধি থাকে মানে লেয়াৰ কুকুৰা মতা নোহোৱাকৈ কণী কেনেকৈ পাৰে। তো এইটো আপোনাৰ মতা নহ'লেও আপোনাৰ কণী পাৰে। আৰু যিকোনো কুকুৰাই পাৰিব, খালি আপোনাৰ পোৱালি নোলায়, তো হেচিং নহয়। তো মতা নহ'লেও আপোনাৰ কণী পাৰিব, যি হ'লেও সোণালী হ'লেও পাৰিব, লোকেল হ'লেও পাৰিব। তো সেইটো কাৰণে আৰু বহুতে ভাবে মানে এইটো কিবা দৰৱ দিছে নেকি বুলি। তো একো ইনজেকশ্যন নেমাৰোঁ। তো এইটো কণী পাৰে, চব কুকুৰাই পাৰিব, মতা নহ'লেও পাৰিব। সেইটো অকল খোৱাৰ কাৰণে ৰাখিছোঁ, সেইটো কাৰণে মতা ৰাখি লাভ নাই। মতাখিনি এনেই দানা খাব। তো সেইটো কাৰণে যদি আপুনি হেচিঙৰ কাৰণে ৰাখে তেতিয়া ৰাখিব পাৰে। শেষত 10টা 12টা ৰাখিব পাৰে মতা, আৰু তাতকৈ বেছি ৰাখি একো লাভ নাই। আৰু সেইটো কাৰণে আপোনালোকে লেয়াৰ ফাৰ্মত একদম সৰুতে মানে যেতিয়া আপোনাৰ মানে কুকুৰাখিনি বেচিব পাৰিব মানে 500 গ্ৰাম 700 গ্ৰামতে মানে, তো সেই মতাখিনি উলিয়াই দিব লাগে। তো এইখিনি মতা কুকুৰাখিনি ৰাখি লাভ নাই। আৰু এতিয়া মই যোনটো লেয়াৰ কুকুৰা পুহি আছোঁ, তো সেই কুকুৰাখিনিত মানে সেই সৰুতে লেয়াৰ কুকুৰাত মতা কুকুৰাটো মানে বিচাৰিবলৈ বহুত টান। তো মই প্ৰথম কৰিছিলোঁ, চিনি নাপাওঁ। তো মইতো বহুত দেৰিকৈ বিক্ৰী কৰিছোঁ, আৰু তেতিয়া দিগদাৰো হয় বেচিবলৈ। আৰু এয়া মতাটো একদম মাইকী নিচিনা দেখিবলৈ। তো ফুলবিলাক আপোনাৰ যোনবোৰ থাকে সেইবিলাক কিছুমান মাইকী কুকুৰাও ডাঙৰ হৈ যায়। তো লাইটটো বেছি পালে একদম সৰুতে ডাঙৰ হৈ যায়। তো সেই আপুনি সৰুতে ধৰিব নোৱাৰে, পাখিৰ ৰঙো একে থাকে। আৰু আপোনালোকৰ তো হালটো যোনটো থাকে মতা কুকুৰা, তো সেই হালটো আপোনাৰ নোলায় আৰু মাইকীখিনিও নোলায়, এতিয়াও ওলোৱা নাই। আৰু এই ডাঙৰ হোৱাৰ পিছতো মানে মতা কুকুৰা হালেই নোলায়। তো একদম পূৰা কিমান 6 মাহ 7 মাহ 8 মাহ পিছতহে আপুনি মানে সেইটো মতা কুকুৰাটো ধৰিব পাৰে মানে। তো সিমান দিন লাগে। আৰু আপোনালোকক এতিয়া ক'ম মানে সেই মতা কুকুৰাটো আপোনালোকে কেনেকৈ ধৰিব, মাইকী কুকুৰাজনী কেনেকুৱা মই দেখাই দিম। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। তো এই কুকুৰাজনী দেখিছে, এজনী আপোনাৰ মাইকী হয়, এজনী মাইকী কুকুৰা। তো এই সৰুতে মানে মতাটো দেখিবলৈ একেই থাকে, খালি আপোনালোকৰ এই জিলিকা যোনটো আছে, তো সেইটো আপোনালোকৰ এই ডিঙিৰ পৰা হেৰি কৰি একদম ইমানখিনিলৈকে থাকে। তো একদম এই নেগুৰ ওচৰলৈকে এনেকৈ দীঘলীয়াকৈ পৰি থাকে। আৰু সৰুতেতো অকণমানকৈ থাকে। সেই সৰুতে মানে সেই মাইকীজনী গাত মানে সেই জিলিকটো নাথাকে, এই পাখিখিনি এনেকুৱা এইটো এনেকুৱা থাকে, চকল টাইপৰ এনেকুৱা থাকে। তো সেই মতাটো তেনেকুৱা নহয়। নেগুৰডালো সৰুতে ইমান চুটিয়ে থাকে চবৰে, কিছুমানৰ ইয়াত ক'লা থাকে, এজনী বা নাই ইমান, কিছুমানৰ ক'লা থাকে, ইয়াত একেই থাকে দেখিবলৈ। তো এই ডিঙিত যোনটো এইটো সৰু জিলিক যোনটো আছে, সেই মতাটো মানে পূৰা অকণমান দীঘলকৈ থাকে। আৰু এইবিলাকতো থাকে, চবতে থাকে, এইবিলাক পাখি এইবিলাক চবতে থাকে। সেই জিলিকটোৰ পৰা আপুনি চিনি পায়। তো আপোনালোকে এতিয়া দেখিলে মাইকী কুকুৰা দেখিবলৈ কেনেকুৱা। সেই হালটো মানে আপোনালোকৰ মতা কুকুৰাটো নোলায়। আৰু ফুলটোৰ ওপৰত যদি আপুনি সেই সৰুতে যদি বাচিম বুলি ভাবিছে, তেতিয়া মানে সেইটো আপুনি মানে ধৰিলে নহ'ব। তো
ফুলটো চবৰে একে থাকে মানে কিছুমানৰ সৰু থাকে কিছুমানৰ ডাঙৰ থাকে তো আপোনালোকে সেইটো পৰা ধৰিব নোৱাৰে সৰুতে তো ডাঙৰ হোৱাৰ পিছত ধৰিব পাৰিব খালি একদম সৰুতে ধৰিব নোৱাৰে তো চাইজকেইটাও একে থাকে কিছুমানৰ ডাঙৰ থাকে কিছুমানৰ মাইকীজনী সোনকালেও ডাঙৰ হৈ যায় তো বেছিকৈ খায় তো মতাবোৰ ধৰিব নোৱাৰে মইতো কিছুমান কণী পৰাৰ পিছতো ইয়াত সজাত ভৰাই থোৱা কুকুৰা উলিয়াই দিছোঁ তো দেখিবলৈ একদম মাইকীজনীৰ নিচিনা খালি পিছতে গম পাইছোঁ এইটো মতা হয় বুলি সেই তেনেকৈ উলিয়াই দিছোঁ তো সেইটো কাৰণে সেই লেয়াৰ ফাৰ্মত আগতীয়াকৈ উলিয়াই দিব লাগে আৰু বাকী আপোনালোকে যেনেকৈ BB380 আৰু 300 BB300 সেইবিলাকত আপোনালোকে মতা ইমান নাপায় তো এইবিলাক কুকুৰাত মানে আপোনালোকৰ মতাটো বেছি বাছি নিদিয়ে সিহঁতি তো সেইবোৰ BB380 সেইবিলাকত বাছি দিয়ে তো সেইবিলাকৰ পোৱালিটোৰ দাম আছে সেইবিলাকৰ সেইটো কাৰণে অকণমান কম 48 আছিলে মোৰ তো সেইটো কাৰণে বাছি দিয়া আনিলে ভাল অকল মাইকী আনিলে ভাল তেতিয়া আপোনাৰ হেডেক নাথাকে আৰু আপোনালোকে মানে যিটো এতিয়া 100জনী খোৱালে তো সেইটোৱে এক্সট্ৰাকৈ আকৌ খুৱাব নালাগে তো আকৌ মতাখিনি বেছি উন্নত সিহঁতি দানা খায় তো সেই দানা পইচাটো যায় আকৌ আপুনি 300 টকা যদি আপুনি নাপায় তেতিয়া আপোনাৰ মানে দিগদাৰ হৈ যায় তো আপোনালোকে এনেকৈ পূৰা লেয়াৰ ফাৰ্মে খোৱাৰ কাৰণে কৰিম বুলি ভাবিছে যদি অকল মাইকী আনিব পাৰিলে মানে যদি কোনোবা একদম পূৰা বাছি দিব পাৰে এটা দুটা বা ওলালে একো টেনশ্যন নাই একদম পূৰা 100ত বোলে 50টাই ওলাইছে বা 60টাই ওলাইছে তেতিয়া বেয়া তো সেই তেনেকুৱা তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাব তো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই